চাওক গাইজ কাঠল চৰ তো ৰেডিমেড হাতৰ শিকি লাভ নাই অৰিজিনেল হাতৰ শিকিব লাগে তেতিয়াহ'লে কামত দিয়ে আমি ইচ্ছা কৰিলে ব্ৰহ্মপুত্ৰ হাতৰেদি পাৰ হ'ব পাৰিম তো দিছ ইজ কঁঠাল কি দিছ ইজ নিমখ জলকীয়া দিছে তো হেই গাইজ গুড মৰ্ণিং ৰাতিপুৱা হৈ গ'ল তো এতিয়া উঠিলোঁ আৰু ভাবিলোঁ ভিডিঅ' বনাম মোৰ মনতে নাছিলে ভিডিঅ' বনাব লাগিব মোবাইলটো কাষত আছিল কিবা টিপি থাকোঁতে মানে মনত পৰিল তো উঠোঁ এতিয়া দাঁত ব্ৰাছ কৰোঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক ক'ম আৰু এটা কি হৈছে জানে নাই মই দেখাই আছোঁ হা ৰ'ব এই বিচনাৰ কাষত এনেকৈ যেতিয়া ৰাতিপুৱা কিবা টিক 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 পক্ষীবিলাকে কৰি থাকিলে একদম টোপনিটো নষ্ট হৈ যায় তো চলো উঠতে অ'কে তো মই এতিয়া ব্ৰাছ কৰোঁ আপোনালোকে টাইমলেছবিলাক চাই থাকক আৰু ব্ৰাছ কৰি চাহ খাই আজিতো ক'তো যাব নোৱাৰিম ঘৰৰ বাহিৰত যাব নোৱাৰিম কাৰণ হৈ আছে বৰষুণৰ কাৰণে ক'তো যাব নোৱাৰিম নহ'লে মোৰ প্ৰগ্ৰাম 2-3টা আছিল কাৰণ যাব লগা আছিল ক'তবা আজি ক'তো যাব নোৱাৰিম ঘৰতে চাওঁ কি কৰোঁ আপোনালোকক দেখাম কাৰণ আপোনালোকে সকলোৱে ভোট কৰিছে ডেইলি মোৰ লাইফষ্টাইলত ব্লগ লাগে তো মই কি কৰোঁ কি নকৰোঁ মই 10 দিনমান ট্ৰাই কৰিম যদি সকলোৱে ভাল ৰেছপন্স কৰে তো তেতিয়াহ'লে ডেইলি ব্লগ দিয়ে ষ্টাৰ্ট কৰিম তো অ'কে হৈ গ'ল মুখ চোৱা কমপ্লিট আৰু এইবাৰ মুখিব লাগে আৰু ৰেডি হ'ব লাগে আৰু মই বৰ্তমান ঘৰত নাই মই আছোঁ মামাহঁতৰ ঘৰত মানে কিবা দিন ধৰি মই মামাহঁতৰ তাতে থাকি আছোঁ কাৰণ এইটো মোৰ ঘৰ নহয় বহুত ভিডিঅ'ত আপোনালোকে পাইছে কিন্তু এইটো মোৰ ঘৰ নহয় বহুতে সুধি থাকে তোমালোকৰ ঘৰ নেকি মোৰ ঘৰ নহয় মামাহঁতৰ ঘৰত আছোঁ আৰু মাথাটো ঠিক কৰোঁ ৰ'ব তো অ'কে পুৱাৰ যিখিনি লাগতিয়াল বস্তু আছিল চব কাম ফিনিছ এতিয়া মই চাহ খাব লাগে চাহ খাই বাকী নাজানো ক'ত যাওঁ মানে আজিতো ক'তো যাব নোৱাৰিম কাৰণ বহুত বৰষুণ হৈ আছে তো আজি এটা কাম কৰিব লাগিব মানে মামাহঁতৰ ঘৰত যাম মানে এই মামাহঁতৰ পৰা আৰু এটা মামাৰ ঘৰত যাম যে এনেই আড্ডা দিম তাৰপিছত অলপ খেল ধেমালি কৰিম আৰু মোৰ অলপ কিহৰ কাম চাব আছে মানে কালি কি ভিডিঅ'ত কপি ক্লেম আছিলে এই ভিডিঅ'কেইটা মানে মই কি কৰিবলৈ দিছিলোঁ এই কপি ক্লেমবিলাক উঠাবলৈ মই প্ৰচেচিঙত দিছিলোঁ এই কামখিনি চাব লাগিব এই কামখিনি চোৱাৰ পিছত মামাহঁতৰ তাতে যাম তো চাওঁ কি কৰোঁ কিহেৰে চাহ খাওঁ কিহেৰে ভাত খাওঁ চবখিনি আপোনালোকক শ্বেয়াৰ কৰিম আৰু এনেকৈ 10 দিনমান মই ট্ৰাই কৰিম ভাল যদি আপোনালোকে ভিউজ দিয়ে বা কি দিয়ে তেতিয়াহ'লে এইটোৱে কৰিব ষ্টাৰ্ট দিম ৰেগুলাৰ ভিডিঅ' ষ্টাৰ্ট দিম আহি গ'ল লোকে ৰুটি চাই কাডাম তো আহি গ'ল ৰুটি চাহ আৰু মানে মোৰ অলপ কাম আছে কৈছিলোঁ লেপটপত অলপ কাম আছিল মানে কি মই ভিডিঅ' প্ৰচেচিং কৰিছিলোঁ কপি মিউজিক ক্লেম বুলি কয় নেকি এইটো মিউজিক ক্লেম আছিল মিউজিক ক্লেমৰ মানে এই কামখিনি মই ঠিক কৰিলোঁ ৰাতি কিন্তু কেইটামান ভিডিঅ' মানে প্ৰচেচিঙত ৰাখিল সেইখিনি কি হৈ আছে কি নাই এইখিনি শ্বেডিউল কৰি থৈ বাহিৰত যাম ৰাতিপুৱা উঠি এনেকুৱাই আমাৰ কাম এনেকুৱাই পুৱা উঠি ব্লগিঙৰ এডিটিং ৰাতি কৰিব লাগে তাৰপিছত আপলোড দি থ'ব লাগে তাৰপিছত ৰাতিপুৱা ভিডিঅ' আপলোড কৰিব লাগে অলপ পিছত মই ভিডিঅ' আপলোড কৰিম আপোনালোকে যদি এই ভিডিঅ'টো চাগে এটা এই ই ৰিস্কাৰ ভিডিঅ'টো আপলোড কৰিম এতিয়া তো চাব পাৰিব তো ফাইনেলি কিবাকৈ কামটো হৈছে এইটো ভিডিঅ' চাইছেনে এইটো ভিডিঅ'ত মোৰ কপিৰাইট আছিল এইটো ভিডিঅ'ত কোনো এড পোৱা নাছিল মানুহে কয় এইটো ভিডিঅ'টো ভাল হৈছিল কিয় মানে এড নাহে বা কিয় কপিৰাইট কি কৰি এতিয়াও আছোঁ মই নাজানো যে এইবিলাক কপিৰাইট তুলি দিয়া যায় মিউজিক ৰাইট আছিল ক্লেম আছিল তুলি দিয়া যায় তাৰপিছত ৰাতি এটা দাদাই মুণ্ডাই মোক কল যে এনে ঘটনা এনেকা কৰ তো মই ট্ৰাই কৰিলোঁ হৈ গ'ল এতিয়া মই ভিডিঅ'ত আপোনালোকে যদি এতিয়া চাই এতিয়া এড আহিব মই অন কৰি দিম কেতিয়াবা মানে নিজৰ ভিডিঅ' চাই হাহাৰ মজাটোৱে বেলেগ মানে কেতিয়াবা মই অকলে থাকিলে মই নিজৰ আগৰ ভিডিঅ'বিলাক চাই থাকোঁ আৰু ভাল লাগে কিবা মনটোত ফূৰ্তি লাগে যে আগৰ ভিডিঅ' এনেকুৱা কৰিছোঁ ইয়াতে ভুল গৈছে মই এইটো শুধৰণি কৰি ল'ব লাগিব
তো তেনেকৈ আপোনালোকেও যদি কোনোবা ইউটিউবাৰে মোক চাই আছে তো আপোনালোকে আগৰ ভিডিঅ'বিলাক আপোনালোকে চাব আপোনালোকৰ ভুল আপোনালোকে ধৰিব পাৰিব কিন্তু বেলেগৰ ভিডিঅ' চাম বা বেলেগৰ কি মানে বেলেগৰ ভিডিঅ' চাওক ভিডিঅ' চোৱাত আপত্তি নাই কিন্তু আপোনালোকৰ ভিডিঅ' মাজে মাজে চাব যদি আপোনালোকৰ ভুল হৈ আছে ইয়াতে ভুল হৈ আছে বা কমেণ্টবিলাক আগৰ কমেণ্টবিলাক চাই থাকিব যে ক'ত বা কিবা বেলেগে কমেণ্ট কৰিল নেকি কিছুমান কমেণ্ট পোৱা নাযায় তো এইবিলাক কমেণ্টবিলাকত চকু দিব তেতিয়াহ'লে আপোনালোকৰ ভুল আপোনালোকে নিজে গম পাব তো ওকে ওয়েলকাম ডান এটা ই ৰিস্কাৰ ভিডিঅ' আপলোড কৰিলোঁ আপোনালোকে যদিও চোৱা নাই এই ভিডিঅ'টো যদি চাই আছে এই ভিডিঅ'টোৰ পিছত এই ভিডিঅ'টো ই ৰিস্কাৰ ভিডিঅ'টো চাব কাৰণ এই ভিডিঅ'টোত আপোনালোকে মৰুভূমি দেখা পাব মই ই ৰিস্কা চলাইছোঁ মানে ইলেক্ট্ৰনিক ৰিস্কা আমি শ্বৰ্ট ভাষাত পিলপিলি বুলি কওঁ এই পিলপিলি চলাইছোঁ তো তেনেকৈ আৰু জল্দি আপোনালোকে 4K ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক আৰু আপোনালোকে যদি নতুন আহিছে 4Kটো কমপ্লিট কৰি দিয়ক আৰু ডেইলি ব্লগছ মোৰ লাইফষ্টাইলত পাই থাকিব A few moments later. ওকে তো গাইছ আহি গ'লোঁ ৰাস্তাত ঘূৰি ৰাস্তাত আহিলোঁ কিয় জানে পানী চাবলৈ ৰাতি পূৰা ধামাকা বৰষুণ পৰিছে সেইকাৰণে পানী চাবলৈ আহিলোঁ মই আৰু মামাৰ পূৰা দুজনে পানী চাবলৈ আহিলোঁ ঘটনা হ'ল আমি কিয় পানী চাব আহোঁ আগতে সৰু থাকোঁতে কি ঘূৰি অলপ বৰষুণ হ'লেও পানী চাবলৈ গৈছিলোঁ বা বানপানী হ'লে আমাৰ ঘৰৰ ওচৰতে নদী আছে বানপানী হ'লে নদীত গা ধুইছিলোঁ ফেৰ বনাইছিলোঁ এই কলৰ গাছেৰে যে ফেৰ বনাইছিলোঁ গা ধুইছিলোঁ আৰু তাৰে পৰা আমি সাঁতোৰ শিকিছিলোঁ আৰু মায়ে পূৰা ডাণ্ডা মাৰিছিল কিন্তু এটা কথা কি বৰ্তমান যুগৰ ল'ৰা ছোৱালী চুইমিং পুল তাৰপিছত এই বেলুন লৈ যায় সাঁতোৰে তেনেকুৱা সাঁতোৰ এইটো হ'ল ৰেডিমেড সাঁতোৰ মানে আপোনাৰ নদীত বান চান হ'লে কেতিয়াও তেওঁলোকে নদীত গা ধুবলৈ নাহে তো ৰেডিমেড সাঁতোৰ শিকি লাভ নাই অৰিজিনেল সাঁতোৰ শিকিব লাগে তেতিয়াহ'লে কামত দিয়ে আমি ইচ্ছা কৰিলে ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হ'ব পাৰিম অলপ বেছি গ'লোঁ ব্ৰহ্মপুত্ৰ নহয় নদী পাৰ হ'ব পাৰিম বানপানী হ'লে 2 hours later. চাওক গাইছ কাঠল চৰ আপোনালোকে কেঁচা কাঠল খাই পাইছেনে নিমখ জলকীয়াৰে খাব একদম মজা আমি খাই আছোঁ চাওক দেখিছে জলকীয়াৰে খাই দিব একদম ধুনীয়াকৈ বহি মাৰ আজি প্লেনৰ ভিতৰত এইটো এটা এক্সট্ৰা প্লেন ওলাল তো ডেইলি যেনেকৈ প্লেন ওলাই থাকিব তেনেকৈ খাই থাকিম কঁঠাল খোৱা হ'ল এণ্ড আম খাম দিছ ইজ নেচাৰ কা ফল কিনা ফল নহয় ঘৰৰ ফল তো আম চাম খাই আহিলোঁ ঘৰত আহি অলপ টাইম ৰেষ্ট কৰি লাইন নাই কালিৰ পৰা কি হৈছে বৰষুণ হোৱাৰ পৰা লাইন নাছিল লাইন নোহোৱাৰ কাৰণে কোনো একো কৰিব পৰা নাই তো এই মানুহটোৰো গান শুনিব পৰা নাই তো এতিয়া গা ধুম গা চা ধুই অলপ টোপনি মাৰি চাওঁ কি হয় কাৰণ মোৰ কোনো প্লেন নাই প্লেন থাকিলে মই ক'ব পাৰিলোঁ হয় ওকে তো গাও ধুলোঁ আৰু গাও ধোৱাৰ টাইমত কি হয় জানে মই যেতিয়াই গাও নুঠোঁ যেইদিনাই গাও নুঠোঁ মই মানে গাও ধুবও যাম লাইনটোও যাব তাৰপিছত গাও ধুলোঁ তাৰপিছত মোৰ গাও ধোৱা হ'ল লাইনটো আহিল এনেকুৱা ৰেগুলাৰ সদায় হয় মোৰ লগত এনেকুৱা নাজানো কিয় লাইনমেনো চাগে মোৰ লগত কিবা ডিল কৰি লৈছে নেকি নাজানো ওকে আহি গ'ল ভাত নিৰামিষ দালি আলু ভাজি ভাত মজাকৈ খাম মানে আপোনালোকেও থাকিব নেকি নালাগে এইটো নালাগে গা ধোৱাটো আছিলে দাঁত খচাটো আছিলে চবতে আছিলে ভাত খোৱাটো ছিংগেল খোৱাই ভাল ওকে তো ভাত চাত খাই মই টোপনি মাৰিলোঁ অলপ টাইম টোপনি মাৰি অলপ আগতে উঠিলোঁ মানে এতিয়া উঠিলোঁ তাৰপিছত ভিডিঅ'টো এণ্ড কৰাই নাই তো গাইজ ভিডিঅ'টো ভাল লাগিলে সকলো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ক'ব যে কি কৰিব লাগে কি কৰিব নালাগে মইতো ডেইলি লাইফৰ ওপৰত ভিডিঅ' বনোৱা কি নাই তো কৈ দিব আপোনালোকে আৰু ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব বাই বাই